নমস্কাৰ বন্ধু বান্ধৱীসকল, পিংকি শ্ব'লৈ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ মই এয়া কচু আৰু ঔটেঙা দি মাছৰ টেঙা আঞ্জা। মই এনেকৈ টেঙা আঞ্জা খাই বহুত বেছি ভাল পাওঁ আৰু আপোনালোকে কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা দিছে এবাৰ জনাবচোন। ইয়াত যে বহুত বেছি গৰম দিছে, বাহিৰলৈ ওলাব নোৱাৰা গৰম, কিন্তু উপায় নাই। আৰু এইফালে মই এতিয়া কচু ঔটেঙাখিনি কাটি কুটি ধুই মেলি ধুনীয়াকৈ হেৰি কৰি লওঁ। আৰু এটা কুকাৰত মই এয়া কচু ঔটেঙা আৰু কেইটামান মচুৰ দালি একেলগতে পাতি দিছোঁ। অকণমান নিমখ দি দিম, তাৰপিছতে মই 5টা হুইচেল আহিবলৈ এৰি দিম। কুকাৰত বইল কৰি ল'লে বেছি ভাল লাগে নহয়নে? এইফালে মই অকণমান চাহ বনাই আছিলোঁ, চাহকণো বনাই লওঁ। আৰু এইফালে মোৰ এয়া কুকাৰে 5টা হুইচেল মাৰিলে। আৰু এইফালে চাওক, মোৰ কচু ঔটেঙাখিনি খুব ধুনীয়াকৈ সিজি গ'ল। মই 5টা হুইচেল লগাইছিলোঁ, নতুন কচু যদিও সিজিছে এয়া। আৰু এতিয়া মই এইখিনি তেল মাৰি লওঁ। এয়া চাওক, আপোনালোকক দেখুৱাই কচুখিনি আছোঁ, একদম সিজিলে চিম্পুলকৈ মচুৰ বনাম দালি মই। নহয় জানো, গাঁৱলীয়া সিজিলে ভাল ষ্টাইলত এনেকৈ নালাগে। ভাল লাগে খাই। আৰু এইফালে আৰু মোৰ যিহেতু এয়া আমাৰ হৈয়ে গৈছে, গাঁৱত থাকি থাকি খুব মই ধুনীয়া আমাৰ কেৰাহী এখন টেষ্টবিলাক পাতি হৈ লওঁ। গৈছে। খানাবিলাক আমি খুব গাঁৱলীয়া ষ্টাইলত মানে চিম্পুল সহজ সৰলকৈ খাম আৰু মছলা চছলা বৰ বেছি ব্যৱহাৰ নকৰোঁ। এয়া অকণমান তেল দি ল'লোঁ। তেলখিনি গৰম হৈ গৈছে, এতিয়া মই ইয়াতে কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণকেইটা ধুনীয়াকৈ ফুটি গৈছে। এতিয়া মই ইয়াতে দিম হালধি যিহেতু মই বইল কৰোঁতে দিয়া নাছিলোঁ। এতিয়া মই ইয়াত হালধি দি ল'লোঁ। এতিয়া দালিখিনি বাকি দিম। পঠিয়ালো তোমালৈ, তুমি আদৰি ল'বা। এয়া চাওক, মোৰ দালিখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে দিম মই মাছ। আৰু এইফালে এয়া দি দিলোঁ শিঙৰা মাছ, ফ্ৰাই কৰি থৈ দিছিলোঁ মই। আৰু এয়া মাছ দিলোঁ। পুনৰ মই 5 মিনিটমান সময় ঢাকনিখন লগাই খুব ভালদৰে উতলিবলৈ দিম। এয়া চাওক, মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল, টেঙা আঞ্জা। আৰু এতিয়া লাষ্টত মই দিম অকণমান কেঁচা ধনিয়া। গোন্ধটো খুব ধুনীয়াকৈ তোলে। এয়া আপোনালোকে জনাব কেনেকুৱা পালে ৰেচিপিটো। সকলোৱে জানেই বনাবলৈ, তথাপি মই কেনেকৈ বনালোঁ আপোনালোকক এবাৰ দেখুৱালোঁ। এয়া মোৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া ভাতৰ লগত খোৱাৰহে কথা আৰু দুপৰীয়া খুব ভাল লাগিব টেঙা আঞ্জা এনেদৰে। আপোনালোকেও খাব। এতিয়া কচু ঔটেঙা ছিজন যিহেতু হৈছে, আজি ভিডিঅ'টো পোৱা ইয়াতে মই বাই বাই কৈছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম। বাই বাই।